हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल सुजित पोल्ट्री। मोर चैनल तो এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু দেখিছে বৰ্তমান মোৰ ফাৰ্মতে পোৱালি আছে। আৰু আজি বিশেষ এটা ভিডিও আপোনালোকৰ বাবে লৈ আহিছোঁ মই। আৰু সকলোৰে মানে কমেন্ট কৰি আছে, কৈছে যে মোৰ মানে আগৰ বেষ্টৰ ৰিজাল্টৰ মানে জিচিখন সকলোকে দেখাব লাগে। তো সকলোৰে অনুৰোধত মই মোৰ জিচিখন উলিয়াই আনিলোঁ। আৰু আজি মই তাকে আপোনালোকক দেখাম আৰু মেনেজমেণ্টবিলাক কেনেকৈ কি কৰিছিলোঁ মই সেই বেষ্টত আপোনালোকক সকলো ক'ম। আৰু ভিডিঅ'ত দিয়া আছে কেনেকৈ মানে কি মেনেজমেণ্ট কৰিছিলোঁ, আপোনালোকে ভিডিঅ'বিলাক চালে গম পাব নিশ্চয়। আৰু মই দেখাইছোঁ বাৰু মানে মোৰ ৰিজাল্টটো কেনেকুৱা ধৰণৰ হৈছিলে, মানে কিমান টকা পালোঁ মই সকলো ক'ম। তো ব'লক এতিয়া আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে দেখিছে এইখন জিচি হয়, মই দেখাইছোঁ বাৰু। এইখন দেখিছে আপোনালোকে বাৰামতী এগ্ৰ' পল্ট্ৰি মানে জিচি, যিটো মানে গোলাঘাট ব্ৰাঞ্চৰ হয়। মই তো গোলাঘাট ব্ৰাঞ্চতে এতিয়া মানে আমি হেৰি কৰি আছোঁ ফাৰ্মবিলাক। তো মই দেখাইছোঁ বাৰু মোৰ জিচিখন প্ৰথমে, তো আপোনালোকে চাই লওক। আৰু এয়া দেখিছে আপোনালোকে মোৰ জিচিখন মানে পোৱালি কেতিয়া দিছিলে দেখিছে, 8 তাৰিখৰ পৰা মানে 7 তাৰিখলৈকে ধৰি লওক। 8 তাৰিখ 11 মাহ 2022 দিছিলে পোৱালি, আৰু 7 তাৰিখ 1 মাহ 2023 মানে পোৱালি উঠাইছিলে, লিফটিং হৈছিলে। দেখিব পাৰিছে প্ৰায় মানে 42 দিন, মিনিমাম 42 দিনত মানে পোৱালি উঠাই কমপ্লিট হৈ গৈছিলে ফাৰ্মত। আৰু এইফালে দেখিছে চিক হাউচ, তাৰ আপোনাৰ পোৱালি দিছিলে 3831টা, তাৰে মৰ্টেলিটি দেখিছে 259 পিচ। আৰু বাৰ্ড প্ৰায় চল্ড দেখিছে 3572। আৰু বাকী ৱেটটো দেখিছে মানে কিমান কুইণ্টেল মানে দিয়া হৈছে বাৰ্ড চল্ড পাৰ কেজি, প্ৰায় 116 কুইণ্টেল 26 কেজি 75 গ্ৰাম। তাৰমানে ব্ৰইলাৰ আমাৰ ফাৰ্মৰ পৰা নিয়া হৈছে প্ৰায় 3572 পিছত। তাৰপাছত দেখিছে ফিড কনজামশ্যন আছে, কিমান কুইণ্টেল দানা খাইছে। আৰু এইফালে আছে মিনেছ 45 ডেজ দেখুৱাইছে ইয়াত। আৰু মৰ্টেলিটি দেখিলে 10% পাৰ নহ'ল, প্ৰায় 6.76ত ৰখিলে। আৰু এভাৰেজটো দেখিছে 3 কেজি 260 গ্ৰাম প্ৰায়। আৰু তলৰ পিনে দেখিছে এইটো FCR হয় 1.78, যিটো মানে ষ্টেণ্ডাৰ্ড আছিলে, ষ্টেণ্ডাৰ্ডকৈ মানে অলপমান বাঢ়ি আছিলে আগত, কিন্তু মানে এতিয়া FCR যেতিয়া মিলাব হয় তেতিয়া মানে FCRটো অলপমান কমেগৈ। আৰু দেখিছে এইটো গ্ৰেডটো মানে প্ৰডাকশ্যন ক্লাছ লিখা আছে, এইটো A গ্ৰেডত পৰিছে মানে। আৰু প্ৰডাকশ্যন কষ্টিংটো দেখিছে 81.67কৈ মানে পাৰ কেজিত হেৰি হৈছে, প্ৰডাকশ্যনটো হেৰি হৈছে মানে। আৰু টোটেল মানে এটা পোৱালিত মানে কিমান হেৰি হৈছে দেখিছে 9 টকা 70 পইচা। তাৰপৰা এইফালে দেখিছে 6 কষ্ট মানে পোৱালিবিলাকৰ দাম, এটা পোৱালিত 27 টকাকৈ 1,03,437 টকা হয়। বাকী এইফালে ফিড কিমান খাইছে দেখিছে 8,26,000 টকা 71 পিচ 1.04 মানে কাটিছে কষ্টিঙত। মেডিচিন দেখিছে। আৰু এইফালে এডমিনিষ্ট্ৰেশ্যন বুলি কয়, এইটো এডমিন কষ্টটো। এইটো মানে কিয় কাটে, যিবিলাক মানে ধৰি লওক লাইন ছুপাৰভাইজাৰ আহি থাকে নাইবা মেনেজাৰ আহে, আৰু ধৰি লওক দানা ফিড অহা নাইবা কিবাকিবি ধৰি লওক সেইবিলাক কম্পিউটাৰত হেৰি কৰিলে মানে এইটো এডমিনিষ্ট্ৰেশ্যন চাৰ্জটো কটা হয়। আৰু দেখিছে এইফালে টোটেল কষ্ট মানে ফাৰ্মখনত টোটেল খৰচ কিমান হ'ল, মানে পোৱালি অহাৰ পৰা উঠালৈকে 9,49,498 টকা প্ৰায় খৰচ হৈ গ'ল প্ৰায় 45 ডেজত। আৰু টোটেল গ্ৰ'য়িং চাৰ্জেছ এমাউণ্ট দেখিছে, মানে পোৱালিখিনি গ্ৰ'থৰ কাৰণে মানে কিমান চাৰ্জ কৰিছে দেখিছে। আৰু এইফালে নাই ৰেট ইনষ্টেণ্টিভটো নাই হ'লে তেতিয়া, যেতিয়া মানে আমি পোৱালি বিকিছিলোঁ প্ৰায় 85 মানকৈ কোম্পানীয়ে মানে চেল কৰিছিলে। যদি মানে 100 পাৰ কৰে তেতিয়া আমি ৰেট বনাছ পালোহেঁতেন, ৰেট ইনচেণ্টিভটো তাৰমানে তেতিয়া নাছিলে। আৰু ছামাৰ নাই হ'লে উইণ্টাৰ একো হেৰি নাই ইনচেণ্টিভটো। বাকী দেখিছে এইফালে বাকী আৰু তলত দেখিলে এইটো TDS এমাউণ্টটো কাটে, GST প্লাছ টেক্সটো লাগিলে মানে এইটো কাটিছে TDS এমাউণ্টটো। বাকী তলত দেখিছে পে' টু ফাৰ্মাৰ কিমান আহিছে 1,11,651 টকা প্ৰায় মোৰ একাউণ্টত মানে জমা হৈছিলে পইচা, এটা মানে প্ৰায় 45 দিনত প্ৰায়। আৰু আপোনালোকে দেখি আচৰিত হৈছে চাগে নিশ্চয়, মানে 3572 পোৱালিত
3831টা পোৱালিত প্ৰায় 1,11,000 টকা কেনেকৈ সোমাইছে, তো মই তাৰ বিষয়ে ক'ম পাছত। ভিডিঅ'টো শেষলৈকে চাব। আৰু ডিচিখন ইমানেই আছিলে হ'লে মই পঢ়ি দিলোঁ আৰু দেখিছে আৰু টোটেল গ্ৰয়িং চাৰ্জেছ পাৰ কেজি এইটো আমাকে দিছে 9 টকা 70 পইচাকৈ। আপোনালোকে কৰি চাব পাৰে অংকটো। 9 টকা 70 পইচাকৈ যদি আপোনালোকে মাৰি চায় 116 কুইণ্টেল 26 কেজি যদি আপোনালোকে পূৰণ কৰে তেতিয়া পইচাটো ইমানেই ওলাব। তো আহিছোঁ এবাৰ পিছলৈ। তো ফ্ৰেণ্ডছ দেখিলে মই জিচিখন দেখালোঁ বাৰু আপোনালোকক। আৰু নেক্সট মানে কি হয়, যিহেতু বেষ্টত মানে ক'বলৈ গ'লে অলপমান ঠাণ্ডা পৰিছিলে শেষলৈ। আৰু ৱেটটো দেখিছে আপোনালোকে 3 কেজি 260 গ্ৰাম এভাৰেজ আহিছে। আৰু এইটো কোনো ক'ব গ'লে লাখৰ কথা নহয়, বিশেষকৈ মেনেজমেণ্টৰ ওপৰত হেৰি হ'ব মই ভাবোঁ। আৰু বহুতে কয় যদি মানে ৰিজাল্ট ভাল হ'বলগীয়া থাকে ভাগ্যটো ভাল হ'বই। বহুতে মানে কোৱা শুনিছোঁ তেনেকৈ, সেইটো কথা নহয় আচলতে। যদি মানে মেনেজমেণ্টখিনি আপোনালোকে ভালদৰে কৰি থাকে তেতিয়া মই ভাবোঁ কোনো এটা বেষ্ট চাগে বেয়া নহ'ব। আৰু মই মোৰ প্ৰত্যেকখন জিচি মই আপোনালোকক দেখাব পাৰিম। আৰু মই ক'ব নোৱাৰোঁ যে মোৰ এইটো বেষ্টত বা এখন জিচিতে মই কম পইচা পাইছোঁ বা মোৰ ৰিজাল্ট বেয়া হৈছে, তেনেকুৱা ধৰণে মই ক'ব নোৱাৰোঁ। কাৰণ কেলৈ পোৱালিবিলাক দেখিছে মানে মেনেজমেণ্টখিনি চাই। আৰু ক'ব গ'লে নিজৰ সামৰ্থৰে বিশেষকৈ ধৰি লওক মই মিনিমাম এতিয়া ধৰি লওক আৰু 3000 কেপাচিটি ফাৰ্ম বনাই ল'লোঁ বা আৰু 2000 বঢ়াই ল'লোঁ কেপাচিটি। এতিয়া 3000 বা 4000 ধৰিলোঁ। এতিয়া আৰু 2000 লগালে ধৰি লওক 6000 পোৱালি হ'ব। 6000 পোৱালি মই কণ্ট্ৰল কৰিব পাৰিম নাই, মেনেজমেণ্ট কৰিব পাৰিম নাই, সেইটো চাব লাগিব আগতীয়াকৈ। বোলে মই পৰা নাই, যদি এতিয়া ধৰি লওক 3800 পোৱালি নাইবা 1500 পোৱালি ধৰি লওক মেনেজমেণ্ট কৰি দিলোঁ। এতিয়া যদি আমি মেনেজমেণ্ট কৰিব পৰা নাই, যদি আমি কমকৈ ধৰি লওক 1800 পোৱালিত আমি 40-45 হাজাৰ টকালৈকে আমি ইনকম কৰি দেখুৱাব পাৰোঁ। কাৰণ কেলৈ ধৰি লওক যদি ইমানখিনি পোৱালি লৈও যদি ৰিজাল্টটো আমি ভাল দিব নোৱাৰোঁ, তেতিয়া আমি কমকৈ পোৱালি পুহি যদি 40-45 হাজাৰ পাব পাৰোঁ, তেতিয়া মানে কি হয় মেনেজমেণ্টটোৰ ওপৰতে হেৰি আহি পৰে। ইয়াত কোনো হেৰি ক'বলগীয়া নাথাকে। কাৰণ কেলৈ ধৰি লওক আগৰ বেষ্টত মোৰ ৰেট ইনচেণ্টিভটো নাই হ'লে, তাৰমানে কি হ'ল কোম্পানী যিহেতু মানে 85কৈ উঠালে। আৰু কোম্পানীৰ ৰেট বনাছটো কিয় কাৰণে দিয়ে, যদি মানে 100+ থাকে 100ৰ ওপৰত যদি মানে বিক্ৰী কৰে কোম্পানীয়ে, তেতিয়া আমাক পাৰ কেজিত 25 পইচাকৈ দিয়ে। 25 পইচাকৈ দিয়ে পাৰ কেজিত। যদি মানে 100 টকা হয় 25 মানে পাৰ কেজিত মানে পাৰ টকাত 25 পইচাকৈ দিয়ে। আৰু মেনেজমেণ্টখিনি চাই মই নাভাবোঁ যে মানে কোনো লাকৰ ওপৰত যে ডিপেণ্ড কৰিব ৰিজাল্টটোৱে। আপোনালোকৰ মেনেজমেণ্টখিনি, মেডিচিন, আপোনাৰ সময়, এইবিলাক চব মানে খটুৱাই আপোনালোকে হেৰি কৰিব পাৰিব লাগিব, তেতিয়া মানে ৰিজাল্টটো নিশ্চয় ভাল হ'ব। আৰু মোক বহুতে কমেণ্ট কৰি সুধি থাকে মানে আৰু মোক মেছেজো কৰে প্ৰাইভেটকৈ কিছুমানে, মানে ভিটামিন কি খুৱাইছোঁ, কি মানে মেডিচিন দিছোঁ। তো মানে কিছুমানে ভাবি থাকে মানে ভাল মেডিচিন খুৱাওঁ, সকলোকে নকওঁ, তেনেকুৱা ধৰণৰ মানে প্ৰশ্ন আহি থাকে। আৰু মই সকলোকে কৈছোঁ মই তেনেকুৱা ধৰণৰ একো মেডিচিন নোখুৱাওঁ যিটোৱে মানে ধৰি লওক বেছিকৈ ওজন আহিব নাইবা ৰিজাল্ট ভাল হ'ব, এইটো কোনো হেৰি কথা নহয়। আৰু ক'ব গ'লে মই সকলোবিলাক দেখাইছোঁ মানে যিবিলাক মেডিচিন মই ইউজ কৰিছোঁ। আৰু মাজে মাজে কি হয় পোৱালিখিনি দেখিছে, যদি পোৱালিখিনি সৰুতে যদি আপোনালোকে ষ্ট্ৰং কৰিব নোৱাৰে, তেতিয়া ডাঙৰ হ'লে অলপমান প্ৰব্লেম হয়গৈ। যদি পোৱালিতে আপোনালোকৰ 15-20 দিনলৈকে যদি পোৱালিবিলাকে কষ্ট নাপায়, তেতিয়া নিশ্চয় আপোনাৰ উইদাউট ভিটামিনে তাৰমানে প্ৰায় মানে আহি থাকিব আৰু বহীতকৈ অলপমান বেছিহে আহিব ধৰি লওক। আৰু চব কোম্পানীতে ধৰি লওক একে নহয়, তো একে নহ'লেও যদি মানে মেনেজমেণ্টখিনি হিচাপত কৰি থাকে, তাৰ মাজে মাজে যদি আপুনি ভিটামিনো লগাই থাকে, তেতিয়া আপোনাৰ ৰিজাল্টটোৱে নিশ্চয় অলপমান হেৰি হ'ব। তো সেইটো কাৰণে আপোনালোকে যদি মানে মোক ৰিজাল্টটো চাই পানি হেৰি কৰিছে, তো তেতিয়া আপোনালোকে মোৰ কথাও অলপমান হেৰি কৰি চাব পাৰে। যদি মানে নহয়, যদি মানে ধৰি লওক আগতেও হেৰি কৰিছে, আপোনালোকে ৰিজাল্ট ভাল পোৱা নাই, যদি মানে মোৰ ভিডিঅ'বিলাক চাইছে, তেতিয়া আপোনালোকে মোৰ ভিডিঅ' মতে যদি কৰি চায় মোৰ চেনেলত গৈ, তেতিয়া আপোনালোকে নিশ্চয় ধৰি লওক ৰিজাল্টটো কিবা নহয় কিবা এটা হেৰি সূত্ৰ পাবই। বাকী দেখিলে আৰু এইবিলাক। বাকী ফাৰ্মত ক'ব গ'লে সময়টো খুবেই প্ৰয়োজন হয়। যেতিয়াই নহওক ধৰি লওক
ৰাতি 12টাই বাজিব, নাইবা কেতিয়াবা 2টা বাজিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ মানে কোনো সময়ৰ মানে কোনো লিমিট নাই। যদি মানে আপুনি পইচাটো যদি নিশ্চয় আপুনি পাবলৈ আশা কৰে, তেতিয়া অকণমান কষ্ট কৰিব লাগিব। যিহেতু মানে ধৰি লওক আমাৰ কি হয় মানে ঘৰত এতিয়ালৈকে মানে কোনো হাজিৰা লগোৱা নাই, নাইবা কাম কৰা মানুহ ৰখা নাই। এতিয়া ফাৰ্মত মানে ঘৰতে চলাই আছোঁ বুলি ক'লেও বেয়া নহয়। আৰু আমাৰ মানে কামবিলাক মানে কোনো টাইমত শেষ তাৰমানে নহয় আৰু প্ৰায় ধৰি লওক কাম চলিয়ে থাকে ৰাতিপুৱাৰ পৰা গধূলি ৰাতি, মানে কোনো হেৰি নাই। হ'লেও যেনিবা আমি ৰিজাল্টটো বেয়া হৈছে বা বেয়া কৰিছোঁ বুলি ক'ব নোৱাৰোঁ আজিলৈকে, বা লোকচান হৈছে বুলি ক'ব নোৱাৰোঁ ব্ৰইলাৰ পুহি। আৰু বহুতে মোক কৈ থাকে মানে আমুকটো পুহিলে কিমান লাভ হ'ব, সিমানটো পুহিলে কিমান লাভ হ'ব। তো মই সেইসকলকো কৈছোঁ মানে এইটো কোনো হেৰি নাই যে ইমানটো পুহিলে ইমানেই লাভ হ'ব বা ইমানটো পুহি ইমানেই লাভ হ'ব। আৰু আপোনালোকে যদি পুহিবলৈ ইচ্ছা কৰিছে তো নিশ্চয় খোলক। মই নুখুলিব বুলি নকওঁ, বা লোকচান হ'ব বুলিও নকওঁ, বা লাভ হ'ব বুলিও ক'ব নিবিচাৰোঁ। কাৰণ আপোনালোকৰ যদি মানে ফাৰ্ম খোলে, তেতিয়া আপোনাৰ মেনেজমেণ্টৰ ওপৰত ডিপেণ্ড কৰিব। যদি মানে আপুনি ভাল ৰিজাল্ট দিব পাৰে, আৰু যদি আপোনাৰ পোৱালিবিলাক ভালদৰে যদি মেনেজমেণ্টখিনি কৰি থাকে, তেতিয়া আপোনাৰ নিশ্চয় আপুনি ফলাফল আপুনি নিজে পাব। আৰু তাত গৈ পানি মই আপোনাৰ পইচাৰ কোনো ভাগি নহওঁগৈ। সেইটো কাৰণে আপুনি নিজে হেৰি কৰিব লাগিব। মেনেজমেণ্টখিনি ধৰি লওক আপুনি নিজে নাজানে, বা দুই এজনক ওচৰৰ ফাৰ্মাৰ নাইবা বেলেগ ফাৰ্মকো ধৰি লওক সুধি পানি আপুনি সেই কামটো কৰিব পাৰিব। কিন্তু মানে এইটো কথা হ'ল কি, আমি কৈ দিম এতিয়া ধৰি লওক 1500 পোৱালি পুহিলে ধৰি লওক আমি 40-45 হাজাৰলৈকে পাব পাৰোঁ। কিন্তু মই যদি আপোনাক কৈ দিওঁ 40-45 হাজাৰ পাব, আপুনি 1500 পোৱালি ধৰি লওক ফাৰ্ম বনাই ল'লে লগালগ মোৰ কথা শুনি, তাৰপাছত আপুনি সেই বেষ্টত মানে একো নাজানে, আৰু নতুন যিহেতু, আৰু নাজানি পানি আপুনি পোৱালিবিলাক মানে মেইনটেইন কৰিব নোৱাৰিলে, মেনেজমেণ্টখিনি কৰিব নোৱাৰিলে, তেতিয়া আপুনি ধৰি লওক পইচা 15 বা 20 হাজাৰ টকা পালে। তাৰ ভিতৰত ধৰি লওক খৰচে আপোনাৰ 7-8 হাজাৰ টকা হ'ল। তাৰপিছত আপোনাৰ থাকিলনো কিমান টকা ধৰি লওক। সেইটো কাৰণে আপোনালোকে নিজৰ মানে হেৰিৰ ওপৰত হেৰি কৰিবলৈ চাব। কাৰণ আজি যিহেতু কি হয় ফাৰ্মবিলাকত দেখিছে আৰু মেনেজমেণ্টটো খুবেই প্ৰয়োজন। আৰু কি হয় আগতে কোনো হেৰি নাছিলে, হ'লে ষ্ট্ৰিক বুলি কোৱা বস্তুটো ইমান নাই হ'লে। আজিকালি মানে বহুত ষ্ট্ৰিক হয়। যিসকলে মানে ৰিজাল্ট দিব পাৰে সেইসকলেহে ধৰি লওক ফাৰ্মবিলাক জীয়াই ৰাখিবলৈ সক্ষম হৈছে। আমাৰ ইয়াতে এতিয়া বহুত মানে ফাৰ্ম আছিলে আগত, এতিয়া ফাৰ্মবিলাক প্ৰায় কমি গ'ল। যিসকলে মানে এতিয়া ৰিজাল্ট দিব পাৰিছে তেওঁলোককহে ধৰি লওক কোম্পানীবিলাকে পোৱালি দিবলৈ ধৰিছে, তেনেকুৱা নিচিনা কথা। তো আপোনালোকেও নিজৰ ইচ্ছাৰে যদি খুলিব বিচাৰে, তো আপোনালোকে নিজৰ হেৰি কৰিব পাৰিম বুলি, মেনেজমেণ্ট বা সময় দিব পাৰিম বুলি, তেনেকুৱা ধৰণৰ আপোনালোকে হেৰি আগতে পণ লৈ ল'ব লাগিব। তেতিয়াহে আপোনাৰ ৰিজাল্টটো প্ৰভাৱ পৰিব। নহ'লে মানে নিশ্চয় আপোনাৰ ৰিজাল্টটো বেয়া হ'ব, আৰু আপোনাৰো ধৰি লওক ফাৰ্ম কৰি ভাল নালাগিব। যদি মানে 2-4 টকা পাই থাকে, তেতিয়া আপোনাৰ ফাৰ্ম কৰিও ভাল লাগিব। ঠিক তেনেকুৱা ধৰণৰ কথা। তো সেইটো কাৰণে আপোনালোকে ফাৰ্ম কৰাৰ আগত, আৰু যদি মানে ফাৰ্ম কৰিব বিচাৰে, আপোনাৰ নিজৰ ওপৰত কথা, সময় দিব পাৰিব নে নোৱাৰে সেইটো আপুনি নিজে ডিচাইড কৰিব লাগিব। আৰু মেনেজমেণ্টখিনি সময়মতে, আৰু দানা পানী যদি নাথাকে ফিডাৰত ডিংগাৰত, তেতিয়াও মানে পোৱালিবিলাকে ভোকত ধৰি লওক হেৰি হ'ব। সেইটো কাৰণে কৈছোঁ, নিজে যদি ফাৰ্মখন বনাব বিচাৰে, তেতিয়া ফাৰ্মখন নিজে কণ্ট্ৰল কৰিব পৰাকৈ মানে হিচাপত বনাব। আৰু যদি অভাৰো লৈ নল'ব। যদি মানে অকলশৰীয়া মানুহ হয়, বা এটা হাজিৰাই লগালে ধৰি লওক খুব বেছি নতুনকৈ হ'লে মানে 1000-1200 পোৱালি মানে হিচাপৰ হয় প্ৰথম ফাৰ্মৰ কাৰণে। আৰু যদি মানে লগত কোনোবা থাকে, নাইবা এজন যদি ৰাখিব পাৰে কণ্টিনিউ, তেতিয়া 2000 কেপাচিটি আপোনালোকে আৰামত চলাব পাৰিব মই ভাবোঁ। আৰু এটা হিচাপত কৈছোঁ, মই মানে কোৱা নাই যে মই জানো, মই বেছিকৈ কৈ আছোঁ, সেইটো কথা নহয় আচলতে। মই যিটো মানে কৰি আছোঁ, যিহেতু এতিয়া প্ৰায় 4-5 বছৰ হৈ গৈছে কণ্টিনিউ, তো সেইটো কাৰণে মই আপোনালোকক কৈছোঁ যিমানৰ পাৰে মানে সিমানটো বনাব। পাছত বনাব লাগিলে, যদি মানে আপুনি ধৰি লওক আপোনাৰ যিবিলাক ফিডাৰ ডিংকাৰবিলাক ধৰি লওক কণ্টিনিউ আপোনাৰ মেনেজমেণ্টখিনি মানে এটা ফিডাৰত হেৰি কৰিবলৈ প্ৰায় 4টা ষ্টেপ থাকে ফিডাৰটোত। সেইটো কৰিবলৈ যাওঁতে আপোনাৰ এটা বডিঙত প্ৰায় কিমানটা ফিডাৰ লাগিব, কিমানটা ডিংকাৰ লাগিব, এটা পোৱালিত আপোনাৰ কিমানটো গেপ লাগিব, সেইবিলাক আপোনাৰ হেৰি হওঁতে ধৰি লওক মিনিমাম 1 বছৰ লাগি যাব। আৰু মেডিচিনখিনিৰ কথা জানিবলৈ সেইটো বেলেগেই। আৰু তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে আপোনালোকে কমকৈ হেৰি কৰক ষ্টাৰ্টিঙত। তো 1500-2000 যদি মানে মানুহ থাকে, পৰিয়ালৰ মানুহ, নাইবা ধৰি লওক হাজিৰা লগাই, তেতিয়া 2000-1500 তেনেকুৱা ধৰণৰ হেৰি কৰিব পাৰে। নহ'লে যদি ছিংগল মানুহ হয়, তেতিয়া 1000-1200 আপোনাৰ নিজৰ কাৰণে হিচাপৰ। আৰু দেখিছে আৰু
আৰু দেখিলেই মোৰ পোৱালিবিলাক বৰ্তমান এইটো নতুন বেচ হয়, যিটো মানে এতিয়া ফেব্ৰুৱাৰী মাহৰ আগৰ যিটো মানে আছিলে জানুৱাৰীত মানে লাষ্টত শেষ হৈছিলে মানে বেচটো, আৰু এইটো নতুন বেচ। তো মই দেখাম বাৰু পাছলৈ মোৰ মেনেজমেণ্টখিনি মানে কেনেকৈ কৰি থাকোঁ। তো ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু চেনেলটোলৈ নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু দেখালোঁ আৰু মানে কিমান মানে হেৰি হ'ল, মোৰ লাভ হ'ল, বা হেৰিটো নকওঁ বাৰু লাভৰ কথাটো এতিয়া। আগৰ মানে যিটো বেচ আছিলে সেইটো ধৰি লওক মিনিমাম আৰু 50 মান ধৰি লওক থাকিলে আৰু কিবা এটা। আৰু চাওঁচোন এই বেচটো। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, হ'লে ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। আৰু যদি আপোনালোকে আমাৰ লগত যোগাযোগ ৰাখিব বিচাৰে, তেতিয়া আমাৰ এটা পল্ট্ৰি গ্ৰুপ আছে হোৱাটছএপত। তো আপোনালোকে তাত গৈ আমাৰ হেৰিটোত হোৱাটছএপ গ্ৰুপটোত মানে জইন হ'ব পাৰে। মই ডেছক্ৰিপশ্যনত মানে লিংকটো দি দিম। তো আপোনালোকে তাত গৈ ক্লিক কৰিলে হ'ব, তাত জইনটোত ক্লিক কৰিলে মানে আমাৰ গ্ৰুপত হেৰি এড হৈ যাব। তো তাতে যদি কিবা প্ৰশ্ন সুধিবলগীয়া থাকে সুধিব পাৰিব। আৰু মানে আছিলে হ'লে আজিৰ ভিডিঅ'টো। তো আজিলৈ আহিছোঁ, ধন্যবাদ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, ধন্যবাদ।